ডিফু কলেজত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসনৰ সংখ্যা সীমিত হোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হাতত স্মাৰক পত্ৰ প্ৰদান। প্ৰাথমিক শিক্ষা প্ৰতিষ্ঠানৰ নামত এখন মাত্ৰ এলপি স্কুল, তাৰো চিগু চাল বাকলি। মুখলধাৰ বৰষুণত প্লাবিত হৈছে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্ত। নমস্কাৰ, মই সঞ্জয়তা তেৰণপিয়ে কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ। এতিয়া বিতং বাতৰি। ডিফু কলেজত নামভৰ্তি কৰিব বিচৰা জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ, কিয়নো একমাত্ৰ চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠানত এইবাৰ 2017 শিক্ষাবৰ্ষৰ পৰা পাৰ্বত্য জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসনৰ সংখ্যা পূৰ্বৰ 60% বিপৰীতে 22%লৈ হ্ৰাস কৰি দিছে কলেজ কৰ্তৃপক্ষই। ছাত্ৰ-ছাত্ৰীৰ এই হাহাকাৰ সমস্যা সমাধানৰ পথ বিচাৰি কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সামাজিক সংগঠনে কলেজৰ অধ্যক্ষৰ এক আলোচনাত মিলিত হয়, যদিও সমাধান সূত্ৰ নোলোৱাত সংগঠনসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাৰ সম্পৰ্কে অৱগত কৰি উপযুক্ত পদক্ষেপ গ্ৰহণৰ দাবীত সমলম্বিত স্মাৰক পত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত। কাৰ্বি আংলং জিলাৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিফু কলেজ প্ৰতিষ্ঠা হোৱা দিন ধৰি জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা আহৰণৰ সুবিধাকে অধিক গুৰুত্ব দি আহিছে। সেয়েহে মুঠ 60% আসন জিলাখনৰ বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি আহিছে। কিন্তু এইবাৰ 2017 চনৰ শিক্ষাবৰ্ষৰ বাবে জনগোষ্ঠীৰ ল'ৰা-ছোৱালীৰ বাবে আসনৰ সংখ্যা 22%লৈ হ্ৰাস কৰি দিয়া কাৰ্যই বিমূৰত পেলাইছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক। পাৰ্বত্য জনগোষ্ঠীৰ বাবে আসন সংৰক্ষিত কৰিছে 5%, ভৈয়াম জনগোষ্ঠীৰ বাবে 10%, অনুসূচিত জাতিৰ বাবে 10%। অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ সৈতে আলোচনা কৰি সুফল নোপোৱাত কাৰ্বি ছাত্ৰ সন্থা, অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন, কাৰ্বি ষ্টুডেণ্ট ইউথ কাউন্সিল, হিলছ ট্ৰাইবেল লীগ, ৰেংমা নগা ষ্টুডেণ্ট ইউনিয়ন, ডিমাচা ষ্টুডেণ্ট ইউনিয়নে মিলি বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনৰ পৃষ্ঠপোষকতাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ডিফু কলেজৰ নামভৰ্তিক লৈ সম্প্ৰতি উদ্ভৱ হোৱা পৰিস্থিতিৰ সম্বৰত দৃষ্টি আকৰ্ষণ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে হোৱা চমু এক গুৰুত্বপূৰ্ণ আলোচনাত এই সম্পৰ্কে ডিফু চৰকাৰী কলেজৰ অধ্যক্ষগৰাকীৰ সৈতে আলোচনা কৰি পূৰ্বৰ নিয়ম মতে ছাত্ৰ-ছাত্ৰীসকলে 60%ৰ ভিতৰতে নামভৰ্তি কৰিব পৰা ব্যৱস্থা লোৱাৰ বাবে আশ্বাস প্ৰদান কৰা বুলি জানিব দিয়ে সতীৰ্থসকলে। এখন এলপি স্কুল কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰৰ দ্বাৰা অনুমোদিত স্কুলখন পিছপৰা অঞ্চলটোৰ কণ ল'ৰা-ছোৱালীৰ শিক্ষা ভৱিষ্যতৰ প্ৰথম চিৰি। কিন্তু প্ৰথম চিৰিতে উজতি তেতিয়াৰ তদানীন্তন চৰকাৰৰ স্কুলৰ ভৱনকে ধৰি গোটেই আন্তঃগাঁথনিয়ে অৰ্ধ সমাপ্তিকৈ এৰি দি তেতিয়াৰ চৰকাৰৰ ফুপুলা স্বৰূপ বহন কৰা স্কুলখনত নিৰুপায়ত কিন্তু শিক্ষাদান কাৰ্য চলি আছে আজিও। ক'ত আছে এনে স্কুল, চাওক এই প্ৰতিবেদন। পৰিষদত বিগত প্ৰায় 15 বছৰীয়া কংগ্ৰেছৰ শাসনৰ সময়ছোৱাত মাহী আইৰ কুদৃষ্টিয়ে নপৰা এই সদভগীয়া স্কুলখনেই হ'ল বৰজান এলপি স্কুল। বোকাজান বিধানসভা এলেকাৰ নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই বৰজান এলপি স্কুলখনৰ দুৰৱস্থা কাৰ্ড নিউজ চেনেলৰ দৰ্শকসকলে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নেৰানেপেৰা বৰষুণত ফুটা টিন পাতেৰে বৰষুণৰ পানী সৰকি কেনেকৈ বাৰাণ্ডাখন পানীৰে হৈছে নাজল নাথল। প্ৰসাৱ পায়খানা ঘৰৰ অৱস্থা চাওক। যিটো অৱস্থা ক'ব পাৰি আছে গৰু নাবাই হাল, খোৱাতকৈ নোহোৱাই ভাল। অঞ্চলটোৰ একাংশ সচেতন ৰাইজে দুখেৰে ক'ব খোজে, বিগত সুদীৰ্ঘ বছৰ নীলি পৰিষদীয় সমষ্টিৰ পৰা পৰিষদৰ শাসনাধিষ্ঠ দলত কাৰ্যবাহী সদস্য নোহোৱাৰ বাবে এইখন সমষ্টিৰ লগতে বৰজান এলেকাটো জিলাখনৰ আন পৰিষদীয় সমষ্টিৰ এলেকাৰ তুলনাত বহু পিছ পৰি ৰ'ল। তেওঁলোকৰ ধাৰণা অমূলক নহ'বও পাৰে, কিন্তু বৰজান এলেকা কাৰ্বি আংলঙত জিলাৰ এইটো অংগ। কিয় এই বৈষম্য? যিকে নহওক বৰজানবাসীৰ আশা যে সমবিকাশ আৰু সমন্বয়ৰ স্বাৰ্থত পৰিষদত শাসনৰ বাগজৰী হাতত তুলি ল'ব খোজা নৱগঠিত বিজেপি চৰকাৰে পিছপৰা বৰজান তথা সমস্ত নীলিতবাসীৰ আৰ্থ সামাজিক শৈক্ষিক দিশ উন্নয়নৰ বাবে নিশ্চয় গুৰুত্ব দিব। ৰাকেশ ৰংফল কাৰ্ড নিউজ।
কাৰ্বি আংলঙত বানপানী দেওবাৰে হোৱা মুখলধাৰ বৰষুণত প্লাবিত হৈছে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্ত বৰ্তমান প্ৰবল বানপানীৰ কবলত বকলিয়া ঘাট ফুলনি ডগমকা লাংহিন চেৰাকনি আদি বৃহত্তৰ অঞ্চল হয় কাৰ্বি আংলঙত বানপানী বৃহত্তৰ অঞ্চলজুৰি বানপানীৰ কবলত কাৰ্বি আংলঙৰ কেইবাটাও প্ৰান্ত হঠাৎ মুখলধাৰ বৰষুণৰ ফলত হোৱা বানপানীয়ে বুঢ়াই পেলাইছে অনেক গৃহস্থ ঘৰদুৱাৰ বাটপথ আৰু খেতি পথাৰ হাহাকাৰ হৈছে গয়া ৰাইজ এয়া হঠাৎ হোৱা বানপানীৰ কুবল হুতে গৃহস্থৰ বাৰীৰ একাংশ কেনেকৈ মাটি খহাই নিছে মুঠতে বানপানীৰ কবলত হাহাকাৰ অৱস্থা বকলিয়া ঘাটকে ধৰি ডগমকা ফুলনি লাংহিন আৰু চেৰাকানিৰ বৃহত্তৰ অঞ্চল বকলিয়া ঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel again penangi tunghanang wan pilak Astrakto the Talent Show The artist Karbi traditional attire and its innovation. Jong sinang litung labang so a show long interested lete ladak screen long kipi a number along nang litung humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1 year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang tirtang kijun alang, tharwe alang, theso alang, kecho ajam tu, tharmit adu, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কামৰূপ ৰেলৱে ষ্টেচনত এগৰাকী বিবাহিত কাৰ্বি মহিলাক মৃত অৱস্থাত উদ্ধাৰ কৰে যমুনামুখ ৰেলৱে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ ভেনিটি বেগৰ পৰা পোৱা ৰেলৰ টিকেটৰ মতে হুজাইৰ পৰা যমুনামুখলৈ আছিল তেওঁৰ গন্তব্যস্থান কিন্তু কি কাৰণত কামপুৰলৈ আহিব লগা হল নতুবা কোনো দৃষ্টচক্ৰৰ হাতত পৰি আহি এনে ঘটনা সংঘটিত হ'বলৈ পালে এয়া কিন্তু ৰহস্যৰ আৱৰ্তত এইখন দেশত দিনে দিনে মহিলাৰ নিৰাপত্তা নোহোৱা হৈছে কিবা নহয় কিবা কাৰণত বিবাহিত মহিলাকে ধৰি কিশোৰ যুৱতী মহিলাৰ নিৰাপত্তা দিনক দিনে কমি আহিছে এইখন বিজেপি চৰকাৰে এফালে মহিলা সবলীকৰণৰ কথা কয় আনহাতে ফুপুলা নিৰাপত্তাৰ ব্যৱস্থাৰে মহিলাসকলক জীৱনক নিৰাপত্তা দিয়াত বাৰুকৈ ব্যৰ্থতাকে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে দেশৰ চৰকাৰ আইন তথা আৰক্ষী প্ৰশাসনৰ এনে সুপাধিলা ব্যৱস্থাৰ বাবে নিত মহিলাসকলে যৌতুকজনিত কাৰণত নতুবা ধৰ্ষণ বলাৎকাৰ উৎপীড়নৰ আদিৰ কাৰণত অকাল মৃত্যুক সাৱটিবলগীয়া হৈছে মুঠতে মহিলাসকলক ৰক্ষণাবেক্ষণ দিয়াত চৰকাৰৰ বাৰুকৈ সাফল্য হ'ব পৰা নাই উল্লেখ্য যমুনামুখ ৰেলৱে ষ্টেচনত উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীক কোনো লোকে গতিয়াই দিয়াৰ বাবে ৰেলৰ পৰা পৰি মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰেলৱে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ ভেনিটি বেগৰ পৰা পোৱা ৰেলৰ টিকেট আৰু মঙ্গলসি তেৰাঙৰ ফোন নম্বৰ বাই মঙ্গল সিং তেৰাঙৰ হৈতে আৰক্ষীয়ে যোগাযোগ কৰে মঙ্গল সিং তেৰাঙে ৰেলৱে আৰক্ষীক জানিবলৈ দিয়া মতে মহিলাগৰাকী পশ্চিম কাৰ্বি আংলঙৰ মেনজিৰ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে বৈঠালাংছৰ পৰা জাছন ইংহি কাট নিউজ লাংহিন সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় হোৱা তৰেন্দ্ৰ ব্ৰহ্মই লাংহিন সমষ্টিবাসী ৰাইজক প্ৰতিশ্ৰুতি দিলে পৰৱৰ্তী সময়ত তেওঁ বৃহত্তৰ লাংহিন সমষ্টিৰ উন্নয়নৰ হকে কাম কৰি যাব তৰেন্দ্ৰ ব্ৰহ্মক নিৰ্বাচনত জয়ী কৰি দিয়াৰ বাবে বড়ো অগ্ৰণী সংগঠনসমূহ হয় নিৰ্বাচনী সমিতিৰ সভাপতি শান্তনু বসুমতাৰী আৰু সম্পাদক জনাস বসুমতাৰীয়েও সমষ্টিবাসী ৰাইজক আন্তৰিক শলাগ যাচিছে উল্লেখ্য সমষ্টিবাসীৰ পছন্দৰ প্ৰাৰ্থী তৰেন্দ্ৰ ব্ৰহ্ম বিজয় হোৱাৰ উল্লাহত লাংহিনৰ বিজেপি কৰ্মীসকলে ফটকা ফুটাই মনৰ উল্লাহৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে বিজয়ী দিনাখনে সাংবাদিকৰে হোৱা এক আছতীয়া সাক্ষাৎকাৰত কয় যে সমষ্টিবাসীৰ উন্নয়নে হ'ব তৰেন্দ্ৰ ব্ৰহ্মৰ প্ৰধান লক্ষ্য অপয়েড সাবস্টিটিউশন থেৰাপি চেণ্টাৰ ডিফু অসামৰিক চিকিৎসালয়ৰ উদ্যোগত আৰু জিৰৈ বেচৰকাৰী সংগঠনৰ সহযোগত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ডিফু চহৰৰ মাজমজিয়াৰে সমদল উলিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ আজি সমগ্ৰ বিশ্ববাসীৰ বাবে এক জ্বলন্ত সমস্যা বিশেষকৈ উঠি অহা যুৱ প্ৰজন্মৰ মাজত ইয়ে বিৰাট ভাবুকি কঢ়িয়াই আনিছে যুৱ প্ৰজন্মৰ সৃষ্টিশীল মানসিকতাক ক্ষতি সাধন কৰা এই নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সৰবৰাহ ফলতে অনেক যুৱক যুৱতী অকাল আৰু দুখজনক মৃত্যুক সাৱটিবলগীয়া হৈছে ফিজিক্যাল এফেক্টটো আপোনাৰ বহুত কেইটা হয় ফিজিক্যাল এফেক্টত কিছুমান মানুহৰ কি হয় আপোনাৰ হাইপাৰটেনশন হয় প্ৰেছাৰটো কমি যাব পাৰে তাৰপিছত ইনফাৰ্টিলিটি আনাডাৰ কজ তাৰপিছত আকৌ মানে আপোনাৰ লিপিড যিটো আমাৰ কলেষ্ট্ৰলটো বাঢ়ি যায় গাত বাঢ়ি যোৱাৰ কাৰণে হাইপাৰটেনশন হ'ব পাৰে হাইপাৰটেনশনো হ'ব পাৰে আপোনাৰ ডায়েবেটিছো হ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম আহি যায় সমগ্ৰ বিশ্ব আজি হে চিন্তিত আৰু এনে কাৰ্যৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিৰ বাবে সংকল্পবদ্ধ হৈছে বিশ্ব ডিফু বেচৰকাৰী সংগঠন জিৰৈ কাৰ্যালয়ত পুৱা 9:30 বজাত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে এখনি সভা অনুষ্ঠিত হয় সভাত ডিফু অসামৰিক চিকিৎসালয়ৰ পৰা ডাক্তৰ কাকুতি আৰু এ গগৈকে ধৰি জিৰৈ বেচৰকাৰী প্ৰকল্প সঞ্চালক চাৰভূষণ ক্ৰামচাই অংশগ্ৰহণ কৰে
আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ